এদিন এটা বাদুলিয়ে এজোপা গছত জিৰণি লৈ আছিল। সেই সময়তে গছৰ তলত থকা এটা ভেকুলীয়ে তুৰতুৰাই উঠিল। ভেকুলীৰ তুৰতুৰণিত বাদুলিয়ে ভয় খাই গছজোপাৰ পৰা ধপধপাই উৰি গ'ল। তাৰ পাখিৰ শব্দত নাৰিকল গছৰ ওপৰত বহি থকা কেৰ্কেটুৱা এটাই ভয় খাই উঠিল। সি তাৰ পৰা পলাব খোজোতেই নাৰিকল এটা সৰি পৰিল। তলত এটা পহু চৰি আছিল। নাৰিকলটো গৈ তাৰ মাথাত পৰাত ভয় খাই সি পলাবলৈ ধৰিলে। বাটত সি বাঁহৰ গাছ এটা ভাঙি থৈ গ'ল। বাঁহৰ গাছটোৱে ওচৰতে ৰৈ থকা কেঁকুৰা এটা ঠেঙত আঘাত কৰিলেগৈ। কেঁকুৰাটোৱে বিষত তত নাপাই সি গৈ এডাল সাপৰ নেজতে কামোৰ মাৰি দিলে। কেঁকুৰাৰ কামোৰত সাপডালৰ নেজৰ এটুকুৰা ছিগি থাকিল। সাপডালে খঙত পাতহীয়া চৰাইজনীয়ে পাৰি থোৱা কণীকেইটা খাই পেলালে। পাতহীয়া চৰাইজনীয়ে কান্দি কান্দি শিয়ালক সেই কথা গোচৰ দিলেগৈ। তেতিয়া শিয়ালে জংঘলৰ সকলোৰ প্ৰাণীকে মাতি এখন সভা পাতিলে। শিয়াল সেই সভাৰ নিজেই বিচাৰক হ'ল। শিয়াল মহোদয়ে প্ৰথমতে সাপক সুধিলে, তুমি পাতহীয়া ভণ্টিৰ কণীবোৰ কিয় খালা? সাপে মূৰ দোৱাই ক'লে যে মোৰ গাত অকণো দুখ নাই মহোদয়। কেঁকুৰাটোৱে মোৰ নেজডাল ছিঙি পেলোৱাতহে মই কণীবোৰ খাই পেলাইছিলোঁ। বিচাৰকে এইবাৰ কেঁকুৰাক প্ৰশ্ন কৰিলে, তুমি সাপৰ নেজডাল কিয় কামুৰি ছিঙি পেলালা? কেঁকুৰাই উত্তৰ দিলে, বাঁহৰ গাছটোৱে মোৰ ঠেঙত কোব মৰাতহে মই বিষত ৰ'ব নোৱাৰি সাপৰ নেজডালকে কামুৰি ধৰিছিলোঁ। কেঁকুৰাই এনেকৈ কোৱাত বিচাৰকে এইবাৰ বাঁহৰ গাছটোক সুধিলে, তুমি কেঁকুৰাৰ ঠেংটোত কিয় কোবাইছিলা? বাঁহৰ গাছটোৱে ক'লে, পহুটোৱে মোক খুন্দা মাৰি বগৰাই দিয়াৰ বাবেহে মই কেঁকুৰাৰ ঠেঙত পৰিছিলোঁগৈ। বাঁহ গাছটোৰ উত্তৰত সন্তুষ্ট হৈ এইবাৰ বিচাৰপতিয়ে পহুটোক সুধিলে, তুমি বাঁহৰ গাছটো কিয় ভাঙিছিলা? তেতিয়া আকৌ পহুটোৱে ক'লে, মোক ক্ষমা কৰক প্ৰভু ঈশ্বৰ, মোৰ গাত একেবাৰে দুখ নাই। নাৰিকলটো হঠাৎ মোৰ পিঠিত পৰা মই ভয় খাই দৌৰ মাৰিছিলোঁ। তেতিয়া বাঁহৰ গাছটোত খুন্দা লগাত সি ভাগি গৈছিল। পহুটোৰ পৰা উত্তৰ পোৱাত এইবাৰ নাৰিকলৰ পাল পৰিল। নাৰিকলটোৱে ফেকুৰি ফেকুৰি ক'লে, কেৰ্কেটুৱা দাদাই মোক খাই আছে, কিন্তু হঠাতে তেওঁৰ কি হ'ল জানো? মোক খাবলৈ এৰি মোৰ ঠাৰিডালতহে কামোৰ মাৰি দিলে। মই ছিগি পৰিলোঁ। পহুটো মোৰ ঠিক তলতেই আছিল, গতিকে মোৰ গাতনো দুখ কি? তেতিয়া বিচাৰপতিয়ে ক'লে, তুমি নাকান্দিবা নাৰিকল ভাইটি, তোমাৰ গাত একো দুখ নাই। এতিয়া কেৰ্কেটুৱাই কোৱাচোন, তুমি নাৰিকলটোৰ ঠাৰিডালত কিয় কামুৰিছিলা? তেতিয়া কেৰ্কেটুৱাটোৱে ক'লে, কাৰণ বাদুলি বাইদেৱে ধপধপাই মোক ভয় খুৱাই দিছিল। এইবাৰ বিচাৰপতিয়ে বাদুলিক সুধিলে, তুমি কেৰ্কেটুৱাক কিয় ভয় খুৱাইছিলা? সেই দেখি বাদুলিটোৱে ক'লে, মোৰ গাত দুখ জাপি নিদিব মহোদয়, মই মনে মনেই শুই আছিলোঁ, কিন্তু ভেকুলী বাপুৰাই অকস্মাত তুৰতুৰাই উঠাত মই ভয় খাই উৰি গৈছিলোঁ। আটাইবোৰ উত্তৰ শুনাৰ পাছত সকলোৱে বুজি পালে যে এই সকলোবোৰ অঘটনৰ মূলতে হৈছে ভেকুলী। কিন্তু বিচাৰকে ভেকুলীটোক এটা সুযোগ দিলে, তুমি দুপৰীয়া সময়ত কিয় তুৰতুৰাই আছিলা? তেতিয়া ভেকুলীটোৱে ক'লে, এনেই ফূৰ্তিতে। ভেকুলীটোৰ উত্তৰ শুনি কোনো ভাল নাপালে। তেতিয়া শিয়ালে ক'লে যে দুপৰীয়া সকলোৱে জিৰণি লোৱাৰ সময়ত নিজৰ ফূৰ্তিৰ বাবে অনাহকে তুৰতুৰাই চিঞৰি উঠাটো উচিত হোৱা নাই, গতিকে সিয়েই অপৰাধী। ইয়াৰ কাৰণে ভেকুলীয়ে শাস্তি পাব লাগে। ভেকুলীক শাস্তি দিয়া হ'ল। সকলোৱে মিলি তাৰ গাত গৰম পানী ঢালি দিলে। বিষত তত নাপাই ভেকুলীটোৱে চট পতাবলৈ ধৰিলে। ওচৰতেই এটা পুখুৰী আছিল। পানীত পৰিলে সি আৰাম পাব বুলি ভাবি পুখুৰীৰ পানীত জাপ দিলে। গৰমৰ পৰা ঠাণ্ডা পোৱাত তাৰ পিঠিখন খহোৱা আৰু খহটা হৈ পৰিল, আৰু তেতিয়াৰ পৰাই ভেকুলীৰ পিঠিখন খহোৱা আৰু খহটা হ'ল। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।